নমস্কাৰ, মই বাপুনাথ আৰু মোৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ। পাহৰি গৈছোঁ চাগে, বহুত দিন ভিডিঅ' দিয়া নাই বাৰু। চ' আজি মানে এনেই দিম বুলি ভাবিলোঁ। চ' বহুত দিন দিয়া নাছিলোঁ। 1 তাৰিখৰ পৰা মই ব্যস্ত আছিলোঁ পূৰা। প্ৰগ্ৰেম কৰিলোঁ, তাৰ ভিডিঅ'বিলাক দিলোঁ। চ' এতিয়া বাৰু ব্যস্ত নাই। চ' এতিয়া মই আকৌ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। ত' আজিও এনেই বনাম আৰু কিবা এটা আজি ঘৰতে কিবা কিবি দেখাই এনেকৈ তো দিম আপোনালোক চাব। বাৰু দেখামনো কি? চ' আজি মানে আমাৰ ঘৰত খেতি কৰিছোঁ, খেতিবিলাকো দেখাম। মাইকটো আছে এইটো, চ' গানবিলাক কিবা কৰি আছোঁ, অলপমান আৰু লাগিব। চ' দেখাম, এনেই খেতি কৰিছোঁ আজি দেখাম। চ' খেতি কৰিব লাগে আপোনালোকক। এইটো হৈছে মোৰ ষ্টুডিঅ'ৰ বেনাৰ, গহনা, পাপনা মিউজিকেল। চ' বৰ্তমান চেনেলবিলাক কৰা নাই। এইবাৰ ফুল গছ ৰুইছোঁ, মানে মৰি গৈছে এতিয়া। এইফালে ৰুইছিলোঁ। চ' এনেকৈ এইবিলাক আমাৰ মুৰ্গীৰ বাহা আছে। চ' বহুতো মুৰ্গী আছিল, মানে এতিয়া বৰ্তমান মুৰ্গীবিলাক নাই, মৰি গৈছে। চ' এই মছাৰি আছে, তাত আমাৰ খেতি আছে, আলু খেতি। চ' দেখাম আপোনালোকক। এই আমাৰ আলু খেতি দেউতাই দিছে ধুনীয়াকৈ। চব লাইন বাই লাইন কৰি দিছে। চ' মছাৰিখন দিছোঁ যাতে মুৰ্গী নাহে। আমাৰ ঘৰত মুৰ্গী বহুত আছে। চ' আৰু একমান গ'লে খাবই পৰা হ'ব। চ' এইবিলাক আমি চেফটিত ৰাখছোঁ, ফুল চেফটিত। আৰু ইয়াত লাওৰ ছিজনত লাওৰ কাৰণে এইবিলাক দিয়া হৈছিলে। চ' বৰ্তমান লাও নাই, লাও খাই চেছ কৰিলোঁ। চ' এতিয়া এইখন আছে আৰু নেক্সট দিম। চ' আৰু আমাৰ বেঙেনা গছ লাগিছে, বেঙেনা লাগিছে, দেখিব পাৰে আপোনালোকে। বেঙেনা, ঘৰৰ বেঙেনা। চ' আপোনালোকে ৰুব লাগে। ফল লাগক নালাগক এইটো ডাঙৰ কথা নহয়। যোনটো ইণ্টাৰেষ্ট সেইটো লওক আৰু ঘৰৰ বস্তু খাওক, বেমাৰ আজাৰ নহ'ব। চ' বহুত লাগিছে চাওক না গাইছ। আৰু এইফালে আছে তামোল গছ, এডাল বেঙেনাৰ গছ বহুত লাগিছে। কিছুমান খালোঁ, কিছুমান আছে। চ' এনেকৈ এইফালে আছে। আপোনালোকৰ যদিহে মাটি আছে, আপোনালোকে খেতিত লগাই দিয়ক। আমাৰ কম মাটি বাৰু। চ' অলপ কৰিছোঁ যেন নিজে খাবৰ কাৰণে। চ' আজিকালি মানুহে খেতি নকৰে, কৰিব লাগে। চ' তেতিয়া মানে বেমাৰ আজাৰ নহয় আৰু কিবা। চ' নিজৰ কাৰণে কৰিলে হ'ল, বিক্ৰী কৰিব নালাগে বাৰু। চ' নিজৰখিনি খালে হ'ল। আৰু আমি কুঁহিয়াৰো দিছোঁ। চ' দেখাম আপোনালোকক। চ' দেখাম কুঁহিয়াৰ বাৰু। এইটো ফুলটো দাদাই বহুত আনিছিল। চ' বৰ্তমান এই দুটাই আছে সজনত, চব মৰি গৈছে বাকী। ভাল লাগে ফুলটো, টাবত থৈ দিছোঁ। এইটোতো ফুল জানে চবৰ ঘৰতে থাকে। এইটো ফুলটো আছে বাচি আৰু হ'ব। বাথৰুমৰ এই চাইডে আহে আপোনালোকে দেখা পাব কুঁহিয়াৰ গছ। চ' এয়া হৈছে আমাৰ কুঁহিয়াৰ গছ। চ' খাব কাৰণে আনিছিলোঁ। আৰু আপোনালোকে ভাবিছে চাগে কিহৰ কুঁহিয়াৰ, যে জানুৱাৰী মাহত কুঁহিয়াৰ লাগে। চ' এইটো কুঁহিয়াৰ এনেকুৱাই। চ' আপোনালোকে আহিব, খুৱাম আমি ফ্ৰীতে। চ' এতিয়া আমি কি বনাইছোঁ চাওক, কুঁহিয়াৰ গাছ। এইবিলাক মাইকী বিহু পাৰ হৈ গ'ল বাৰু, কিন্তু বিহুত বনাইছিলে বাৰু, আৰু বনাই আছে। চ' 2-এজন মানুহ মানে আহি থাকে না আমাৰ ঘৰত। চ' সেইকাৰণে বনাই আছে। চ' আজি বনাইছে দেখালোঁ। এনেই বিহুতো বনাইছিলোঁ, ভিডিঅ' বনাই নাছিলোঁ আৰু দেখোঁ।